Hey guys, please subscribe my channel and press the bell icon. আজি মই যেটো বিষয়ৰ ওপৰত ক'বলৈ আগবাঢ়িছো সেই বিষয়টো অলপ স্পৰ্শকাতৰ অৰ্থাৎ সেনসিটিভ বিষয় বুলি এই কাৰণে ক'লো যে মই যেটো বিষয়ৰ ওপৰত আজি ক'বলৈ আগবাঢ়িছো সেইটো আমাৰ সমাজত বহুতে এতিয়াও একচেপ্ট কৰিব পৰা হোৱাকে নাই আৰু সেই দিশটো হৈছে মেন্টাল হেলথ অৰ্থাৎ মানসিক স্বাস্থ্যৰ যেটো দিশ সেই দিশটো কথা মই আজি এই ভিডিঅ'টোত চমুকৈ ক'বলৈ চেষ্টা কৰিম মানসিক স্বাস্থ্যৰ বিষয়ে মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ মানসিক স্বাস্থ্যৰ বিষয়ে অৰ্থাৎ মেন্টাল হেলথৰ বিষয়ে আপোনালোকে গুগলত সাৰ্চ কৰিলে বহুত আৰ্টিকেল পাব সেয়েহে মই তাৰ বিতংক ইমান ক'বলৈ নাযাওঁ কিন্তু মই যেটো দিশ ক'বলৈ আগবাঢ়িছো সেইটো হৈছে যেতিয়া আমি কিবা ডিপ্ৰেছনৰ ভুগো বা মানসিক স্বাস্থ্যৰ লগত ৰিলেটেড আমাৰ যেতিয়া দিশ আহি পৰে তেতিয়া আমি জানিলে এজন সাইকিয়াট্ৰিষ্ট বা মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিবলগীয়া হয় পৰামৰ্শৰ বাবে বা এজন মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'বলগীয়া হয় সো এই দিশটোক আমাৰ সমাজত এতিয়া বহুত মানুহে একচেপ্ট কৰিব পৰা হোৱাকে নাই আমাৰ যেতিয়া জ্বৰ হয় কাহ হয় বা ডিঙি বিষ হয় বা ছালৰ প্ৰবলেম হয় স্কিনৰ প্ৰবলেম হয় বা ভৰি ভাগে তেতিয়া আমি পাৰ্টিকুলাৰ এজন স্পেশালিষ্টৰ ওচৰত যাওঁ অৰ্থাৎ এজন পাৰ্টিকুলাৰ ডক্টৰৰ ওচৰত যাওঁ যি এই বিষয়ৰ দক্ষ ঠিক সেইদৰে আমাৰ যেতিয়া মানসিক স্বাস্থ্যৰ লগত জড়িত কথা আহি পৰে তেতিয়া আমি এজন মনোৰোগ বিশেষজ্ঞ অৰ্থাৎ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যি এক্সপাৰ্ট যি ভালদৰে জ্ঞাত তেনেকুৱা এজন এক্সপাৰ্টৰ ওচৰত অৰ্থাৎ স্পেশালিষ্টৰ ওচৰতহে আমি যাব লাগিব আৰু তেনেকুৱাত আমি কাৰ ওচৰত যাব লাগে এজন সাইকিয়াট্ৰিষ্ট নামৰ মনোৰোগ বিশেষজ্ঞৰ ওচৰত আমি জানিলে যাওঁ আমাৰ যেতিয়া ধৰক আমাৰ টোপনি নাহে কেতিয়াবা আমাৰ বহুত টেনচন হৈ থাকিলে আমাৰ টোপনি নাহে ভালকে কেতিয়াবা ডিপ্ৰেছন হয় আমাৰ হতাশা হয় কাৰণ আজি যোনটো যুগ সবৰে লাইফত ষ্ট্ৰেছ হতাশা থাকে আৰু কাৰবাৰ হয়তো এই হতাশা ষ্ট্ৰেছৰ পৰিমাণ বাঢ়ি গৈ থাকে আৰু তেনেকুৱাত তেওঁলোকে এজন সাইকিয়াট্ৰিষ্টৰ ওচৰত যাবলগীয়া হয় কিন্তু আমাৰ এই সমাজতে বাস কৰা এছাম মানুহে সাইকিয়াট্ৰিষ্টৰ ওচৰত যোৱা মানুহক ডাইৰেক্ট ভাবিলে যে সেই মানুহজন মানসিকভাৱে ভাৰসাম্য অৰ্থাৎ আমি যদি সমৰ্থন কওঁ পগলা বুলি ভাবিলে হয় আছে আমাৰ সমাজে এতিয়া তেনেকুৱা কিছুমান এছাম তথাকথিত ভদ্ৰ মানুহ আছে কিন্তু মই এটাই ক'ব বিচাৰিছো যে যেতিয়া আমি জ্বৰ কাহ হলে এজন স্পেশালিষ্টৰ ওচৰলৈ যাওঁ বা নাইবা আমাৰ কিবা কিডনিত পাথৰ হল কিডনি ষ্টন পাথৰ এনেকুৱা এপেণ্ডিক্স এনেকুৱা প্ৰবলেম হয় যেতিয়া আমি এজন পাৰ্টিকুলাৰ ডক্টৰৰ ওচৰলৈ যাওঁ তেতিয়া হলে যেতিয়া আমাৰ মানসিক স্বাস্থ্যৰ কথা আহি পৰে তেতিয়া হলে আমি এজন পাৰ্টিকুলাৰ ডক্টৰৰ ওচৰত যাব নোৱাৰাৰ কি যুক্তি আহে মানুহৰ লাইফত আমাৰ কিবা টোপনি নহলে এজন সাইকিয়াট্ৰিষ্টৰ ওচৰত গৈ তেওঁৰ পৰামৰ্শ ল'লে তেখেতে যিখিনি পৰামৰ্শ দিব মেডিচিন বুলি কোৱা নাই তেওঁলোকে যি পৰামৰ্শ দিব সেই পৰামৰ্শখিনি আমি এপ্লাই কৰি হয়তো আমাৰ ডিপ্ৰেছন টোপনি নহা প্ৰবলেম এইবোৰ সমস্যা অকমান আমি ৰিডিউস কৰিব পাৰো আজিকালি আমি প্ৰায় দেখো যে বহুতৰ লাইফত ইমানেই ষ্ট্ৰেছ হৈ পৰে যে বহুতে সুইসাইডাল টেন্ডেন্সিও আহে বহুতে সুইসাইডৰ কথাও ভাবে সো এনেকুৱা ধৰণৰ যোনটো দিশ এনেকুৱা ধৰণৰ যিবোৰ মানসিক দিশ কেৱল মাত্ৰ এজন মনোৰোগ বিশেষজ্ঞ অৰ্থাৎ মানসিক দিশৰ লগত জড়িত এক্সপাৰ্ট ব্যক্তিৰ ওচৰত স্পেশালিষ্টৰ ওচৰত গ'লেহে এই ধৰণৰ দিশৰ আমি আলোচনা কৰিব পাৰিম তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিম সো তেনেকুৱা আমাৰ সমাজৰ কিছুমান মানুহে যদি ভাবে যে সেই মানুহজন পগলা বা মানসিকভাৱে ভাৰসাম্য হেতু মই ভাবো তেওঁলোকে ভুল ভাবে তেওঁলোকৰ মানসিকতা অলপ উন্নত কৰিবৰ প্ৰয়োজন আহি পৰে মই সকলোকে কোৱা নাই কিছুমান পাৰ্টিকুলাৰ মানুহকে কৈছো আৰু সেই পাৰ্টিকুলাৰ কিছুমান মানুহ আমাৰ সমাজত আছে হয়তো আপোনালোকে এনেকুৱা ধৰণৰ মানুহ হয়তো লগ পাইছে যি বেলেগক সাইকিয়াট্ৰিষ্টৰ ওচৰত গ'লে অলপ বেলেগ ধৰণৰ দৃষ্টিৰে চাই এয়া আজি মই বিশেষ একো নকওঁ বেছি কথা কৈ থাকিলে আপোনালোকে কাম পাব মই জাস্ট দুটামান সৰু দিশহে ইয়াত ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিছো এয়া আজি আছিল এটা সৰু ভিডিঅ' কথাবোৰ আমি ভাবি চোৱাৰ প্ৰয়োজন আহি পৰিছে এনেকুৱা ধৰণৰ দিশ সেয়ে আৰু বেছি পলম নকৰো ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছো যদি ভিডিঅ' চাই ভাল পাইছে অলপো ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু এই চেনেলটা লাষ্ট বেঞ্চাৰ প্লিজ পাৰিলে সাবস্ক্ৰাইব কৰিব আৰু থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ